মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আটাইলৈকে শুভকামনা। আজি এই ভিডিঅ'টিত আমি আলোচনা কৰিম প্ৰাচীন ভাৰতৰ সোণালী যুগ বুলি অভিহিত কৰা বিখ্যাত গুপ্ত সাম্ৰাজ্যৰ বিষয়ে। আমি আলোচনা কৰিম গুপ্ত সাম্ৰাজ্যৰ ভৌগোলিক অৱস্থিতি, গুপ্ত সাম্ৰাজ্যৰ উল্লেখযোগ্য শাসকসকল, তেওঁলোকৰ শাসন ব্যৱস্থা, অৰ্থনৈতিক ব্যৱস্থা, সমাজ ব্যৱস্থা তথা ভাৰতীয় সভ্যতালৈ গুপ্তসকলৰ অৱদানৰ বিষয়ে। এই আলোচনাৰ মাজেৰে তোমালোকে লগ পাবা মহাকবি কালিদাসক, লগ পাবা বৰাহমিহিৰ আৰ্যভট্টৰ দৰে বিশ্ববিখ্যাত জ্যোতিৰ্বিদ আৰু গণিতজ্ঞসকলক। ইয়াৰোপৰি তোমালোকে জানিব পাৰিবা ইতিহাস প্ৰসিদ্ধ নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ কথা। তেনেহ'লে আহা আমি আমাৰ আলোচনা আৰম্ভ কৰোঁ। গুপ্ত সাম্ৰাজ্যৰ তথ্য সম্বলিত সমলসমূহৰ ভিতৰত অন্যতম হৈছে এলাহাবাদ প্ৰশস্তি। ই হৈছে এটা স্তম্ভ ভাস্কৰ্য য'ত মহাকবি হৰিহেনে সাম্ৰাজ্যখনিৰ বিষয়ে বহু কথা বৰ্ণনা কৰি থৈ গৈছে। ইয়াৰ উপৰি সেই যুগত প্ৰচলিত মুদ্ৰা, সাহিত্য, শিল্পকলা আদি বৰ্ণনাৰ পৰাও আমি বহু তথ্য লাভ কৰোঁ। তদুপৰি চীনা পৰিব্ৰাজক ফাহিয়ান গুপ্ত সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনতে ভাৰতলৈ আহিছিল। তেখেতৰ লিখনিৰ পৰাও আমি গুপ্ত সাম্ৰাজ্যৰ বিষয়ে বহুখিনি তথ্য আহৰণ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে তোমালোকে পাই আহিছা মৌৰ্য বংশৰ পতনৰ পাছতে ভাৰতবৰ্ষৰ চুকে কোণে অনেক সৰু বৰ ৰাজ্যৰ সৃষ্টি হৈছিল। এনে সৰু বৰ ৰাজ্যসমূহকে একত্ৰিত কৰি নিজৰ অধীনলৈ আনিছিল গুপ্ত ৰাজবংশৰ এজন ব্যক্তি শ্ৰীগুপ্তই। এই সৰু সৰু ৰাজ্যসমূহক লৈয়ে তেখেতে মগধত প্ৰতিষ্ঠা কৰিছিল বিখ্যাত গুপ্ত সাম্ৰাজ্যৰ। এই মগধ বৰ্তমান বিহাৰৰ অন্তৰ্গত। মগধত গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি শ্ৰীগুপ্তই উপাধি লৈছিল মহাৰাজ। প্ৰায় 200 বছৰ সময় ভাৰতভূমিত ৰাজত্ব কৰা এই ৰাজবংশৰ উল্লেখযোগ্য শাসক বুলিলে আমি 4জন শাসকৰ নাম ল'ব পাৰোঁ। তেওঁলোক হৈছে প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত দ্বিতীয় আৰু প্ৰথম কুমাৰগুপ্ত। গুপ্ত বংশৰ প্ৰথমজন উল্লেখযোগ্য শাসক চন্দ্ৰগুপ্ত প্ৰথমে উপাধি লৈছিল মহাৰাজাধিৰাজ অৰ্থাৎ দ্য গ্ৰেট কিং অৱ দ্য কিংছ। ইয়াৰ উপৰি তেখেতে গুপ্তাব্দ নামেৰে এটি নতুন বৰ্ষৰ প্ৰচলন কৰিছিল। চন্দ্ৰগুপ্ত প্ৰথমৰ দিনত প্ৰচলিত সোণৰ মুদ্ৰাসমূহক কোৱা হৈছিল দিনাৰ। তেখেতে নেপালৰ কুঁৱৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ নিজৰ ৰাজনৈতিক প্ৰতিপত্তি বৃদ্ধি কৰিছিল। সমুদ্ৰগুপ্ত আছিল সামৰিক দিশত অতিশয় সুদক্ষ এজন শাসক। তেখেতে নৌসেনা বাহিনীক বিশেষভাৱে শক্তিশালী কৰি গঢ়ি তুলিছিল। ইয়াৰ উপৰি তেওঁ অশ্বমেধ যজ্ঞ পালন কৰি সমগ্ৰ ভাৰতবৰ্ষতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। এই অশ্বমেধ যজ্ঞ হৈছে এনে এটি যজ্ঞ য'ত এটি ঘোঁৰাক পূজা কৰি মুকলিকৈ এৰি দিয়া হয় আৰু এই ঘোঁৰাটোৱে যিমানকেইখন ৰাজ্য কোনো বাধা নোপোৱাকৈ পাৰ হৈ যায় সেই সমূহ ৰাজ্য যজ্ঞ কৰোঁতা ৰজাৰ অধীন হৈ পৰে। সমুদ্ৰগুপ্তৰ এনে সামৰিক দক্ষতাক ভিত্তি কৰি ভিনচেণ্ট স্মিথ নামৰ এজন ব্যক্তিয়ে তেখেতক আখ্যা দিছিল ভাৰতৰ নেপোলিয়ন। সমুদ্ৰগুপ্তৰ দিনতে বহুতো প্ৰকাৰৰ সোণৰ মুদ্ৰাৰো প্ৰচলন হৈছিল। চন্দ্ৰগুপ্ত দ্বিতীয়ৰ অন্য এটি নাম হৈছে বিক্ৰমাদিত্য। গুপ্ত শাসকসকলৰ ৰাজসভাৰ ভিতৰত বিক্ৰমাদিত্য ৰাজসভাৰ এক অন্যতম গুৰুত্ব আছে। তেখেতৰ দিনতে সাহিত্য, শিল্পকলা আৰু বিজ্ঞানলৈ উল্লেখযোগ্য অৱদান সৃষ্টি হৈছিল। তেখেতৰ ৰাজসভাত বিভিন্ন দিশৰ পাৰদৰ্শিতাৰে পৰিপুষ্ট 9জন বিশিষ্ট ব্যক্তিৰ সমাৱেশ ঘটিছিল আৰু তেওঁলোকক একেলগে বোলা হৈছিল নৱৰত্ন। মহাকবি কালিদাস, বৰাহমিহিৰ আৰ্যভট্ট আদিও এই নৱৰত্নৰে অন্যতম ব্যক্তি আছিল। তদুপৰি এই বিক্ৰমাদিত্যৰ দিনতে চীনা পৰিব্ৰাজক ফাহিয়ান ভাৰতলৈ আহি সংস্কৃতৰ অধ্যয়ন কৰিছিল। কুমাৰগুপ্ত প্ৰথম আছিল শিক্ষাৰ দিশত অতিশয় আগ্ৰহী আৰু ভগৱান কাৰ্তিকৰ উপাসক। তেখেতেও অশ্বমেধ যজ্ঞ পালন কৰিছিল। ইয়াৰ উপৰি তেখেতৰ দিনতে প্ৰতিষ্ঠা হৈছিল এছিয়াৰ প্ৰসিদ্ধ নালন্দা বিশ্ববিদ্যালয়। এই নালন্দা বিশ্ববিদ্যালয়ত জ্যোতিষ শাস্ত্ৰ, গণিত শাস্ত্ৰ, সাহিত্য, চিত্ৰকলা, ভাস্কৰ্য আদি সকলো বিষয়ৰে চৰ্চা কৰা হৈছিল। কিন্তু দুখৰ বিষয় এই নালন্দা বিশ্ববিদ্যালয়ক খিলজী বংশৰ চুলতান মহম্মদ ইবন বখতিয়াৰ খিলজীয়ে ধ্বংস কৰিছিল। কথিত আছে যে নালন্দা বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰত সেই সময়তে প্ৰায় 90 লাখতকৈও অধিক গ্ৰন্থ মজুত আছিল। কিন্তু যেতিয়া এই গ্ৰন্থাগাৰত জুই লগাই দিয়া হৈছিল সেই জুই 3 মাহ 3 ৰাতি ধৰি জ্বলি আছিল। প্ৰাচীন ভাৰতৰ জ্ঞানৰ সাধনা ভূমি নালন্দা বিশ্ববিদ্যালয়ক
ধ্বংস কৰা এই কাৰ্য ভাৰতৰ ইতিহাসত সদায় এক ক'লা অধ্যায় হৈ ৰ'ব। আমি চাওঁ আহা ভাৰতবৰ্ষৰ মানচিত্ৰত গুপ্ত সাম্ৰাজ্যৰ ভৌগোলিক অৱস্থিতি। মগধক কেন্দ্ৰ কৰি গঢ়ি উঠা গুপ্ত সাম্ৰাজ্যই প্ৰথম চন্দ্ৰগুপ্তৰ দিনত বিস্তাৰ লাভ কৰিছিল পাটলিপুত্ৰ, বৈশালী, সাৰনাথ, অযোধ্যা, প্ৰয়াগ আদি অঞ্চলসমূহলৈ। এই অঞ্চলসমূহ বৰ্তমান উত্তৰ প্ৰদেশ আৰু বিহাৰৰ অন্তৰ্ভুক্ত। ইয়াৰ পাছতে সমুদ্ৰগুপ্তৰ দিনত গুপ্ত সাম্ৰাজ্যই অধিক বিস্তাৰ লাভ কৰিছিল। তেখেতে উত্তৰ ভাৰত আৰু পূব ভাৰত আৰু দক্ষিণ ভাৰতৰ বহুখিনি স্বাধীন ৰাজ্য জয় কৰাৰ উপৰিও বহুখিনি ৰাজ্য নিজৰ কৰতলীয়া ৰাজ্য হিচাপেও ৰাখিছিল। ইয়াৰ উপৰি তেখেতে নিজৰ ৰাজ্যৰ পৰিসীমা আফগানিস্তান আৰু নেপাললৈকো বিস্তাৰিত কৰিছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ত গুপ্ত সাম্ৰাজ্যই বিস্তৃতি লাভ কৰিছিল পশ্চিম ভাৰতবৰ্ষৰ দিশে। বৰ্তমানৰ আমি যি মহাৰাষ্ট্ৰ, গুজৰাট অঞ্চলসমূহ পাওঁ, সেই অঞ্চলসমূহ দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ত গুপ্ত সাম্ৰাজ্যৰ অধীন হৈ আছিল। এই অঞ্চলসমূহৰ উপৰিও দক্ষিণ ভাৰতৰ ভালেখিনি অঞ্চল গুপ্ত সাম্ৰাজ্যৰ দ্বাৰা প্ৰভাৱিত হৈছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দেখিলা ভাৰতবৰ্ষৰ এক বিশাল সাম্ৰাজ্য গুপ্ত সাম্ৰাজ্যৰ অধীন হৈ আছিল। এনে এখন বিশাল সাম্ৰাজ্য কিদৰেনো গুপ্ত শাসকসকলে পৰিচালনা কৰিছিল তোমালোকৰ জানিবলৈ মন নাযায়নে? তেনেহ'লে আহাচোন আমি আলোচনা কৰোঁ গুপ্ত সাম্ৰাজ্যৰ শাসন ব্যৱস্থাৰ বিষয়ে। এখন দেশৰ শাসন ব্যৱস্থাক আমি অসামৰিক আৰু সামৰিক দুটা ভাগত ভগাব পাৰোঁ। গুপ্ত যুগৰ অসামৰিক শাসন ব্যৱস্থাত ৰজাই আছিল ৰাজ্যৰ সৰ্বোচ্চ মুৰব্বী। তথাপি তেওঁলোকে বহুতো ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিছিল, অৰ্থাৎ শাসনৰ সুবিধাৰ্থে সাম্ৰাজ্যখনক ভুক্তি, বিষয়, গাঁও আদি গোটত ভাগ কৰিছিল আৰু প্ৰত্যেকটো গোটৰ পৰিচালনাৰ বাবে একোজনকৈ বিষয়া নিয়োগ কৰিছিল। অসামৰিক বিভাগৰ নিচিনাকৈ সামৰিক বিভাগতো এজন প্ৰধান সেনাপতি নিয়োগ কৰা হৈছিল যদিও ৰজাই আছিল সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা ভাৰতীয় গণতন্ত্ৰতো সামৰিক বিভাগৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী হৈছে ৰাষ্ট্ৰপতি। ন্যায় বিচাৰৰ বাবেও গুপ্ত সাম্ৰাজ্যত দুটা বিচাৰ ব্যৱস্থা আছিল। ইয়াৰে এটা হৈছে সাধাৰণ বিচাৰ ব্যৱস্থা আৰু আনটো অপৰাধমূলক বিচাৰ ব্যৱস্থা। মাটি বাৰী সম্পৰ্কীয় বিষয়বিলাক সাধাৰণ বিচাৰ ব্যৱস্থা আৰু চুৰি ডকাইতি সম্পৰ্কীয় বিষয়বোৰ অপৰাধমূলক বিচাৰ ব্যৱস্থাৰ অন্তৰ্ভুক্ত হৈছিল। গুপ্ত সাম্ৰাজ্যৰ অৰ্থনীতি মূলতঃ কৃষিকেন্দ্ৰিক আছিল। তেওঁলোকে কৃষি ক্ষেত্ৰত কুঁৱা, পুখুৰী, নলা আদিৰ জৰিয়তে জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল। ইয়াৰ উপৰি কৃষিভূমিসমূহক তিনিটা ভাগত ভাগ কৰিছিল: ৰাষ্ট্ৰৰ মালিকাধীন ভূমি, চৰকাৰী উৰ্বৰা ভূমি আৰু ব্যক্তিগত কৃষিভূমি। ইয়াৰে ৰাষ্ট্ৰৰ মালিকাধীন ভূমিসমূহ ৰাজ কৰ্মচাৰীসকলক দৰমহা হিচাপে প্ৰদান কৰিছিল। তাৰ বিপৰীতে চৰকাৰী উৰ্বৰা ভূমি আৰু ব্যক্তিগত কৃষিভূমিৰ মালিক কৃষকসকলে এটা নিৰ্দিষ্ট পৰিমাণৰ কৰ আদায় কৰিব লগা হৈছিল। ইয়াৰ উপৰি গুপ্ত সম্ৰাটসকলে ব্ৰাহ্মণসকলক পৃথকে সম্পূৰ্ণ মালিকীস্বত্বৰ সৈতে ভূমিদান কৰিছিল। এনে কাৰ্যই ৰাজ্যত এটা সামন্ত শ্ৰেণীৰ সৃষ্টি কৰিছিল, যিয়ে পিছত গুপ্ত ৰাজ্যত অৰাজকতাৰো সূত্ৰপাত ঘটাইছিল। অৰ্থনৈতিক ব্যৱস্থাৰ অন্য এটি গুৰুত্বপূৰ্ণ দিশ হৈছে ব্যৱসায় বাণিজ্য। গুপ্ত যুগতো বৈদেশিক বাণিজ্যৰ প্ৰচলন আছিল। তেওঁলোকে ৰোম, দক্ষিণ পূব এছিয়া, চীন দেশ আদিৰ সৈতে বাণিজ্যিক সম্পৰ্ক গঢ়ি তুলিছিল আৰু বৈদেশিক বাণিজ্যৰ বাবে জলপথ আৰু স্থলপথ দুয়োবিধ পথৰে ব্যৱহাৰ হৈছিল। মছলা, চন্দন কাঠ, হাতী দাঁতৰ সামগ্ৰী, ঔষধি গছ, সুগন্ধি দ্ৰব্য আদি আছিল বিশেষ ৰপ্তানিযোগ্য বস্তু। ব্যৱসায় বাণিজ্য তদাৰকৰ বাবে গুপ্ত সাম্ৰাজ্যত স্বয়ংশাসিত অৰ্থনৈতিক সংস্থাৰ ব্যৱস্থা আছিল। এনে সংস্থাসমূহক কোৱা হৈছিল গিল্ড বা নিগম। এই নিগমসমূহে বেংকৰ দৰে ব্যৱসায়ীসকলক টকা ধাৰলৈ দিছিল। ইয়াৰ উপৰি বিদেশী লোকে বাণিজ্য কৰিবলৈ হ'লে নিগমৰ অনুমতি ল'ব লগা হৈছিল। ৰাষ্ট্ৰৰ হস্তক্ষেপৰ বাহিৰত থকা বাবে এনে নিগমসমূহে ৰাজ্যত এটা পুঁজিপতি শ্ৰেণীৰো সৃষ্টি কৰিছিল। গুপ্ত সাম্ৰাজ্যৰ সমাজ ব্যৱস্থাত কঠোৰ বৰ্ণপ্ৰথা আছিল। ইয়াৰ উপৰি সমাজত পুৰুষ আৰু মহিলাৰ স্থান সমান নাছিল। শিক্ষাৰ সুবিধা উচ্চ বৰ্গৰ নাৰীয়ে লাভ কৰিছিল যদিও সেয়াও যথেষ্ট নাছিল। তাৰোপৰি সতীদাহ প্ৰথাৰ প্ৰচলন প্ৰাচীন ভাৰতত গুপ্তসকলে আৰম্ভ কৰা বুলি বহু ইতিহাসবিদে। এতিয়া আমি চাওঁ আহা ভাৰতীয় সভ্যতালৈ গুপ্ত সাম্ৰাজ্যৰ অৱদানসমূহৰ বিষয়ে। আলোচনাৰ সুবিধাৰ বাবে আমি অৱদানসমূহক চাৰিটা ভাগত ভাগ কৰি ল'ম: ভাষা সাহিত্য, গণিত বিজ্ঞান প্ৰযুক্তিবিদ্যা, স্থাপত্য ভাস্কৰ্য আৰু চিত্ৰকলা। ভাষা সাহিত্যৰ ক্ষেত্ৰত দেখা যায় গুপ্ত ৰজাসকল সাহিত্য সংস্কৃতিৰ উদাৰ পৃষ্ঠপোষক আছিল। তেওঁলোকৰ ৰাজ পৃষ্ঠপোষকতাতে গুপ্ত যুগত যথেষ্ট উন্নত মানদণ্ডৰ সাহিত্যৰ সৃষ্টি হৈছিল। মৌৰ্য যুগত মৰ্যাদা হেৰুৱাই পেলোৱা সংস্কৃত ভাষাৰো পুনৰ বিকাশ সাধন হৈছিল গুপ্ত যুগত। ইয়াৰ উপৰি বৈদিক যুগত সৃষ্টি হোৱা
পুৰাণ, ৰামায়ণ, মহাভাৰত আদি মহাকাব্যসমূহো গুপ্ত যুগত পুনৰ মুদ্ৰিত হৈছিল। ধৰ্মীয় সাহিত্যসমূহৰ উপৰিও বিভিন্ন সামাজিক বিষয়ক লৈও নিৰপেক্ষ সাহিত্যৰো সৃষ্টি হৈছিল। মহাকবি কালিদাসৰ অভিজ্ঞানম শকুন্তলম, ৰঘুবংশম, মেঘদূত আদি মহাকাব্য আজিও বিশ্ব সাহিত্যৰ উল্লেখযোগ্য সমল। ইয়াৰোপৰি ভৰতমুনিৰ নাট্যশাস্ত্ৰ বৰ্তমান সময়তো পৰিবেশ্য কলাৰ আধাৰ গ্ৰন্থ হিচাপে গণ্য কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যে পঢ়া পঞ্চতন্ত্ৰৰ সাধু, সিতোপদেশৰ সাধু আদি এই গ্ৰন্থসমূহো গুপ্ত যুগতে বিষ্ণু শৰ্মা নামৰ এজন পণ্ডিতে ৰচনা কৰি থৈ গৈছিল। ইয়াৰোপৰি শিক্ষাৰ ক্ষেত্ৰত যদি আমি চাওঁ, নালন্দা বিশ্ববিদ্যালয়কে আৰম্ভ কৰি তক্ষশিলা, উজ্জয়িনী, সাৰনাথ আৰু বিক্ৰমশিলা নামৰ আৰু 4খন বিশ্ববিদ্যালয় আছিল। ভাষা আৰু সাহিত্যৰ দৰে গণিত, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যায়ো এই যুগত যথেষ্ট প্ৰসাৰতা লাভ কৰিছিল। গণিত শাস্ত্ৰৰ ক্ষেত্ৰত দশমিকৰ ব্যৱহাৰ, স্থানীয় মানৰ ধাৰণা আদি তত্ত্বসমূহ এই সময়তে উদ্ভাৱন হৈছিল। ইয়াৰোপৰি আৰ্যভট্টৰ শূন্যৰ ধাৰণা, বাৰ্ষিক গতি আৰু চন্দ্ৰগ্ৰহণৰ ব্যাখ্যাই বিশ্ববাসীক চমক খুৱাইছিল। তেখেতৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে শূন্য সিদ্ধান্ত, আৰ্যভট্টীয়, সূৰ্য সিদ্ধান্ত আদি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা ভাৰতে প্ৰেৰণ কৰা প্ৰথমটি কৃত্ৰিম উপগ্ৰহৰ নামো আৰ্যভট্ট ৰখা হৈছিল। বৰাহমিহিৰো আছিল এজন বিশিষ্ট জ্যোতিষ শাস্ত্ৰবিদ। তেখেতৰ বৃহৎ সংহিতা, পঞ্চসিদ্ধান্ত আদি গ্ৰন্থ বৰ্তমান সময়তো জ্যোতিষশাস্ত্ৰৰ উল্লেখযোগ্য সমল গ্ৰন্থ। চিকিৎসা শাস্ত্ৰৰ ক্ষেত্ৰতো আমি দেখা পাওঁ শল্য চিকিৎসা, আয়ুৰ্বেদ চিকিৎসা আদিৰ বিষয়ে ধনৱন্তী, চৰক, সুশ্ৰুত আদি উল্লেখযোগ্য শাস্ত্ৰবিদে উল্লেখযোগ্য গ্ৰন্থ প্ৰণয়ন কৰি থৈ গৈছে। শিল্প ভাস্কৰ্যৰ ক্ষেত্ৰত গুপ্ত যুগৰ অৱদান অতিশয় উল্লেখযোগ্য। গুপ্ত যুগৰ শিল্প ভাস্কৰ্যই এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিল। তেওঁলোকে বিভিন্ন দেৱ দেৱীৰ মূৰ্তি শিলত খোদিত কৰিছিল। ইয়াৰ উপৰি গুপ্ত যুগতেই আটাইতকৈ বেছি মন্দিৰ নিৰ্মাণ কৰা হৈছিল। দিল্লীৰ ওচৰৰ মেহৰুলিৰ যি লৌহস্তম্ভৰ বিষয়ে তোমালোকে শুনিছা, এই লৌহস্তম্ভত বৰ্তমান সময়তো কোনো ধৰণৰ মামৰ সৃষ্টি হোৱা নাই বুলি বিজ্ঞ লোকে কয়। এনেধৰণৰ এটা উন্নত প্ৰযুক্তিৰে নিৰ্মিত লৌহস্তম্ভও গুপ্ত যুগৰ ভাস্কৰ্যৰে নিদৰ্শন। গুপ্ত ভাস্কৰ্যৰ প্ৰভাৱ অসমৰো কিছু কিছু অঞ্চলত পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ দেৱালত খোদিত দেৱ দেৱীৰ মূৰ্তিসমূহো গুপ্ত ভাস্কৰ্যৰ দ্বাৰাই প্ৰভাৱিত বুলি অনুমান কৰিব পাৰি। গুপ্ত যুগৰ চিত্ৰকলা মূলতঃ আধ্যাত্মিক স্তৰৰ আছিল। বৌদ্ধ আৰু জৈন দৰ্শনৰ পৰাও এই চিত্ৰধাৰা প্ৰভাৱিত হৈছিল। তোমালোকে প্ৰায়ে নাম শুনি থকা মহাৰাষ্ট্ৰৰ অজন্তা, ইলোৰা আৰু মধ্যপ্ৰদেশৰ বাঘ গুহা আদিত থকা চিত্ৰাংকনসমূহো গুপ্ত যুগৰে নিদৰ্শন। গুপ্ত যুগক সোণালী যুগ বুলি মানি লোৱাৰ ক্ষেত্ৰত আমি দুই ধৰণৰ মতামত দেখিবলৈ পাওঁ। একাংশ ইতিহাসবিদে গুপ্ত যুগক সোণালী যুগ বুলি মানি ল'ব নোখোজে। আহাচোন তেওঁলোকেনো কিয় মানি ল'ব নোখোজে তাৰ কাৰণসমূহ আমি বিচাৰ কৰোঁ। প্ৰথমে তেওঁলোকে কয় যে যদিও অৰ্থনৈতিক দিশত বিকাশ সাধন হৈছিল, এই বিকাশে সাধাৰণ শ্ৰেণীৰ ৰাইজক সাঙুৰি ল'ব পৰা নাছিল। আৰু ইয়াৰ প্ৰমাণস্বৰূপে ফাহিয়ানৰ টোকাত উল্লেখ আছে যে পাটলিপুত্ৰ নগৰৰ বাহিৰে গুপ্ত সাম্ৰাজ্যৰ বাকীবিলাক নগৰৰ অৱস্থা বৰ ভাল নাছিল। সোণ আৰু ৰূপৰ মুদ্ৰাৰ প্ৰচলন হৈছিল যদিও পূৰ্বতে প্ৰচলিত কৰিৰ মুদ্ৰাৰ বাবে বহুতো ব্যৱসায় বাণিজ্যৰ ক্ষতি হৈছিল। ভাষা, সাহিত্য, বিজ্ঞান, শিল্পকলা আদিৰ ক্ষেত্ৰতো ইতিহাসবিদসকলে মন্তব্য কৰে যে এই ব্যৱস্থাসমূহ কেৱল অভিজাত শ্ৰেণীৰ বিনোদনৰ মাজতে সীমাবদ্ধ আছিল। ছাত্ৰ ছাত্ৰীসকল, এটা সভ্যতাক সমৃদ্ধ কৰা উপাদানসমূহক আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। ভাৰতীয় সভ্যতা সংস্কৃতিৰ বিকাশত গুপ্ত সাম্ৰাজ্যই ভাষা, সাহিত্য, বিজ্ঞান আৰু শিল্পকলাৰ জৰিয়তে যিখিনি অৱদান আগবঢ়াই থৈ গ'ল, সেই অৱদানসমূহৰ পৰিপ্ৰেক্ষিতত আজিও এই সময়ছোৱাক প্ৰাচীন ভাৰতৰ সোণালী যুগ বুলি অভিহিত কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি চাওঁ অহা ভিডিঅ'টিৰ পৰা আমি কি কি কথা শিকিলোঁ। প্ৰথমে আমি গম পালোঁ খ্ৰীষ্টীয় ৩য় শতিকাত উত্তৰ ভাৰতৰ মগধত শ্ৰীগুপ্তই গুপ্ত ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। দ্বিতীয়তে আমি গম পালোঁ গুপ্ত যুগৰ উল্লেখযোগ্য শাসকসকলৰ বিষয়ে। তৃতীয়তে আমি জানিব পাৰিলোঁ গুপ্ত যুগৰ শাসন ব্যৱস্থাত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নীতি প্ৰয়োগ হৈছিল। চতুৰ্থতে আমি জানিব পাৰিলোঁ গুপ্ত যুগৰ অৰ্থনৈতিক ব্যৱস্থাত বৈদেশিক বাণিজ্যৰো সৃষ্টি হৈছিল। লগতে গম পালোঁ আমি গুপ্ত যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে আৰু জানিব পাৰিলোঁ ভাৰতীয় সভ্যতালৈ গুপ্ত যুগৰ সাহিত্য, সংস্কৃতি, বিজ্ঞান আৰু স্থাপত্য ভাস্কৰ্য কলাৰ দিশত যথেষ্ট অৱদান আছে আৰু এইবাবেই গুপ্ত যুগক প্ৰাচীন ভাৰতৰ সোণালী যুগ বুলি অভিহিত কৰা হয়।
ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে পাঠ্যপুথিত পাঠটি এবাৰ ভালদৰে পঢ়ি চাবা তেতিয়া আৰু বেছি কথা জানিব পাৰিবা লগতে পাঠটিত থকা প্ৰশ্নাৱলীসমূহ কৰিবলৈকো যত্ন কৰিবা গুপ্ত যুগৰ সমাজ ব্যৱস্থা আৰু আধুনিক ভাৰতৰ সমাজ ব্যৱস্থাৰ মাজত কি দিশত পাৰ্থক্য আছে লিখিবলৈ চেষ্টা কৰিবা লগতে গুপ্ত যুগৰ উল্লেখযোগ্য কীৰ্তিচিহ্নসমূহ বৰ্তমান ভাৰতৰ কোন কোন ৰাজ্যত অৱস্থিত তাৰো এখন তালিকা প্ৰস্তুত কৰিবা পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ সামৰিছোঁ নমস্কাৰ